নমস্কাৰ, মোৰ নাম শ্ৰী সঞ্জীৱ বৰুৱা আৰু আপোনালোকে চাই আছে সঞ্জীৱ আকাশ ব্লগ চেনেলটি। বন্ধুসকল, আজি আমি গৈ আছোঁ গোৱালপাৰাত অনুষ্ঠিত 30 সংখ্যক কেন্দ্ৰীয় শিশু আইমাতৃ যুৱ সমাৰোহলৈ। আৰু বৰ্তমান আমি লখিমপুৰৰ হাৰমতি ষ্টেচনত আমি ট্ৰেইনত উঠিছোঁ আৰু ইয়াৰ পৰা আমাৰ ট্ৰেইন আছে, ট্ৰেইনত উঠিলোঁ। ইয়াৰ পৰা গৈ আমি গুৱাহাটীত নামিম। ৰাতিপুৱা 5:30 আমি নামিম আৰু 5:30 নামি পিনি আমি লগালগ আমি যাম বেলেগ এখন ট্ৰেইনত আমি যাম গোৱালপাৰালৈ। আৰু বৰ্তমান এই ট্ৰেইনখনৰ নাম হৈছে ধনীপল এক্সপ্ৰেছ। আৰু বৰ্তমান এয়া গোটেই আমাৰ যিটো দবাটোত গোটেই মানুহৰ ভিৰ, কাৰণ প্ৰায় সংখ্যক মানুহে গোৱালপাৰা কেন্দ্ৰীয় সমাৰোহলৈ যোৱাৰ মানুহে আছে। আৰু এইটো মই আপোনাক দেখুৱাই দিছোঁ। আৰু ইয়াৰ পিছত আমি বৰ্তমান আমি পালোহি এয়া শৰাইঘাট দলং। আৰু শৰাইঘাট দলঙৰ ওপৰেদি গৈ আছোঁ। গৈ পিনি শৰাইঘাট পাৰ হৈ পিনি আমি গুৱাহাটী ষ্টেচনত আমি নামিলোঁ। গুৱাহাটী ষ্টেচনৰ পৰা আৰু আকৌ আমি এখন ট্ৰেইনত উঠিলোঁ, যিখন নিউ বঙাইগাঁও এক্সপ্ৰেছ হৈ হ'ব। এইখনৰ পৰা উঠি গৈ আছোঁ এইখনত। আৰু গৈ পিনি বৰ্তমান পালোঁ দীপৰ বিল। এই দীপৰ বিলৰ একদম মনোমোহা দৃশ্য। দীপৰ বিলৰ কিনাৰতে এইটো যিটো ট্ৰেইন আলি, এই ট্ৰেইন আলিতে আমি গৈ আছোঁ। একদম এটা বহুত মনোমোহা এটা দৃশ্য। আৰু এই দীপৰ বিলখন ইমানেই ডাঙৰ নহয়, আমাৰ চকু যিমান দূৰলৈকে গৈছে সিমান দূৰলৈকে এখন দীপৰ বিল। এখেতৰ নাম হৈছে বিপ্লৱ, আমাৰ লখিমপুৰৰ পৰা গৈ আছে। এখেতৰ ৰাতিটো একদম টোপনি নহয় জানো, সেইটো কাৰণে তেখেত অকণমান শুই লৈছে। আৰু গোটেই দবাটোত মানুহ, তেখেত অকণমান শুইছে, তেখেতক নজগাওঁ আৰু আমি আমাৰ যাত্ৰা অব্যাহত ৰাখোঁ। সেইটো হৈছে ৰাহুল। আৰু বৰ্তমান আমি পাই গ'লোহি কেন্দ্ৰীয় শিশু আৰু আইমাতৃ যুৱ সমাৰোহৰ, যিটো গোৱালপাৰাৰ ধূপধৰাত অনুষ্ঠিত। আৰু প্ৰথম মূল গেটৰ দি সোমাই আহিয়েই আমি যিখন ফিল্ডখন হৈছে জগতগুৰু সমন্বয় ক্ষেত্ৰ। আৰু এইটো অস্থায়ী এটা নামঘৰ ইয়াত নিৰ্মাণ কৰা হৈছে। সকলোৱে আমি নামঘৰত সেৱা জনাই আমাৰ মূল মঞ্চলৈ আমি ৰাওনা হৈছোঁ। এইটো ওচৰতে মূল মঞ্চ আছে। মূল মঞ্চত এতিয়া বহুতো কাৰ্যসূচী হৈ আছে আৰু লগতে ইয়াত পতাকা বেদীটো আছে। আৰু পতাকা বেদীৰ ওচৰতো আমি ফটো মাৰিলোঁ, নামঘৰটোৰ ওচৰতো আমি ফটো মাৰিলোঁ। নিশ্চয় দেখিছে, সকলোৱে ফটো মৰাত ব্যস্ত হৈ পৰিছে বৰ্তমান সময়ত। আৰু এইফালেদি গ'লে এইটো হৈ গ'ল আমাৰ মূল মঞ্চ। মূল মঞ্চটো আপোনালোকক দেখুৱাই আছোঁ। সাজু হৈ থাকিব যোৰহাট জিলা শাখা। ইয়াত সকলো ভকত বৈষ্ণৱ সকলো সমাবেত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, লগতে অসমৰ বাহিৰৰ পৰাও আহিছে। আৰু ইমান ওপৰত মূল মঞ্চত কাৰ্যসূচী চলি আছে। আৰু মঞ্চৰ তলত ইমান ভক্ত সকলোৱে ইয়াত বহি পিনি কাৰ্যসূচী উপভোগ কৰিছে। এওঁলোক হৈছে খোলবাদনৰ শিশুসকল। আৰু তেওঁলোকৰো এটা গ্ৰুপ আছিলে। আৰু মই আপোনালোকৰ চাৰিওপাশৰ দৃশ্যটো মই আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান প্ৰথম দিনাৰ ৰাতি আমাৰ সেৱা বাহিনীৰ সদস্যসকলৰ সৈতে এখন মিটিং আছিলে। আৰু এই মিটিঙত সকলো উপস্থিত সেৱা বাহিনীত যিসকল সদস্য আছে বাই সকলোৱে ইয়াত উপস্থিত হৈছোঁ। আমি আজি আমাৰ যিখন সাধাৰণ সভাত আমি উপস্থিত হৈছোঁ। আৰু বৰ্তমান ইয়াত হৈ আছে বৰগীত প্ৰতিযোগিতা। আৰু এই বৰগীত প্ৰতিযোগিতাত এজন বাপে বৰগীত পৰিৱেশন কৰি আছে। আহকচোন আমি অলপ শুনো। আৰু বৰ্তমান ইয়াৰ দ্বিতীয় দিনা আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হৈছিল। আৰু পতাকা উত্তোলন কৰিলে আমাৰ
শ্ৰীমন্ত শংকৰ সন্মানীয় পদাধিকাৰ বাপ ডক্টৰ ভৱেন্দ্ৰনাথ ডেকা বাপে। আৰু এয়া তেখেতৰ ভাষণ বৰ্তমান ৰাখিছে। তেওঁলোকৰ ভাষণ আমি শুনিছোঁ। আমি সকলোৱে ধুনীয়াকৈ আমি থিয় হৈ সেই তেখেতৰ ভাষণ আমি শুনি আছোঁ। আৰু সমূহ ভক্তপ্ৰাণ ৰাইজ ইয়াত আছে। বৰ্তমান আমাৰ যি পতাকা উত্তোলন আছিলে, পতাকা উত্তোলন বৰ্তমান সময়ত আমাৰ সমাপ্ত হৈছে। আৰু মই আপোনালোকক দেখুৱাই আছোঁ বেগপিঠিত এইফালে আমাৰ পতাকা উত্তোলনৰ হৈছে। এতিয়া আমি অকণমান ঘূৰিম আৰু বাণিজ্য মেলাটো আমি ঘূৰিম। আপোনালোকক সকলো আমি দেখাবলৈ চেষ্টা কৰিম। লগতে শোভাযাত্ৰা হ'ব, শোভাযাত্ৰাৰো অলপ কাৰণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে দেখিব পাইছে গোটেই হাজাৰ জনসাধাৰণ ভক্তপ্ৰাণ লোক বৰ্তমান ইয়াত উপস্থিত হৈছে। আৰু আজি হৈছে দ্বিতীয় দিনাৰ দ্বাৰা আমাৰ আজিৰ দিনটো আৰম্ভ হৈছে। লগতে এখন ইয়াত যি আমাৰ গৰু পক্ষী আৰু এখন নামঘৰ ইয়াত সজ্জিত কৰা হৈছে, যিখন শোভাযাত্ৰাত যাব। আৰু ইয়াত ধুনীয়াকৈ নামঘৰ ইয়াত নিৰ্মাণ কৰা হৈছে আৰু সকলো ৰখি আছে। এখন আমাৰ মূল গেট হৈছে আৰু আপোনালোকক দেখুৱাম। তাৰপিছত আমাৰ যি বাণিজ্য মেলা আছে, বাণিজ্য মেলা আৰু ইয়াত এখন উৰণীয়া সেতু নিৰ্মাণ কৰা আছে। উৰণীয়া সেতুখন মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখন এখন অস্থায়ী উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছে, যি বাঁহেৰে নিৰ্মাণ কৰা হৈছে। আপোনালোকে দেখিবলৈ পাইছোঁ ডাঙৰ কাঠি নিৰ্মাণ কৰা হৈছে এখন ওপৰত। এইটো ৰাস্তা আপুনি নিশ্চয় দেখিছে, ৰাস্তা এখন এফাল যায়। আমি বৰ্তমান এইফালে গৈ আছোঁ আৰু সকলো জাতি জনগোষ্ঠীয়ে একলগ হৈছে। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যি বান্ধীৰে একতাৰ দোলেৰে আমাৰ সকলোকে বান্ধি ৰাখিছে। গতিকে সেই দোলপাত মজবুত কৰিবলৈ বৰ্তমান আমি ইয়াত সকলো উপস্থিত হৈছোঁ। আমাৰ অসমৰ প্ৰত্যেকখন জিলাৰ পৰাই উপস্থিত হৈছে। আৰু বৰ্তমান আমি লঘু আহাৰ গ্ৰহণ কৰিবলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম। ইয়াত বৰ্তমান আমাৰ যি সিদ্ধ প্ৰসাদৰ বাবে ইয়াত প্ৰস্তুতি চলাই থকা হৈছে। আৰু এটা ডাঙৰ ইয়াত হল আপোনাৰ দেখিছে, ইয়াৰ পৰা তললৈকে একদম ধুনীয়াকৈ দিছে, য'ত লঘু আহাৰ দিছে। আৰু আমি তালৈ গৈ আছোঁ, দেখুৱাই আছোঁ। নামত শৰণ ৰয়া ৰহিল সমস্ত বৰ্তমান আমাৰ দ্বিতীয় কাৰ্যসূচী ভাগৱত ভ্ৰমণ বৰ্তমান চলি আছে। আমি দেখুৱাইছোঁ আমাৰ পিছফালে আমাৰ সকলো হৈ আছে। আৰু তাৰ লগতে আমি
ঠিকে আছে যি ধূপতৰা মুছলিম আৰু সমাৰোহৰ যি সমাৱেশ আপোনাক দেখুৱাই আছে আৰু তেওঁলোকে ইয়াত পানীৰ ব্যৱস্থা কৰি আছে আপোনাক আমি দেখুৱাই আছোঁ সকলোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱজনে কৈ যোৱাৰ দৰে সকলো একতাৰ দোলেৰে বান্ধি আছে আপোনাক দেখুৱাই আছোঁ আৰু বৰ্তমান আমাৰ শোভাযাত্ৰা হৈ যোৱাৰ পিছতো দেখুৱাই আছোঁ আৰু আমাৰ বাপজিখন আগত গৈ আছে হিন্দু মুছলিম সকলো একতাৰ দোলেৰে যি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাণীত আমি একমত হৈ পিনি সকলোৱে একেলগে হেৰি কৰি আছোঁ আৰু আমাৰ যি আপোনাক দেখুৱাই আৰু বৰ্তমান আমি আমাৰ যি সাহিত্য প্ৰতিযোগিতাৰ যি মঞ্চ তাত আমি উপস্থিত হৈছোঁহি আৰু ইয়াতে আমাৰ সাহিত্য প্ৰতিযোগিতা হ'ব এতিয়া আইসকলৰ কবিতা আবৃত্তি প্ৰতিযোগিতা হৈ গ'ল তাৰপিছতে এতিয়া হৈ আছে আইসকলৰ বক্তৃতা প্ৰতিযোগিতা আৰু এই বক্তৃতা প্ৰতিযোগিতা আমাৰ জিলা লখিমপুৰ জিলাৰ এগৰাকী আয়ে তেখেতৰ মন্তব্য ৰাখিছে আৰু সেয়া অকণমান শুনক বক্তৃতাৰ বিষয়বস্তু হৈছে মহাপুৰুষীয়া ধৰ্ম ব্যৱস্থা গতিকে আমি উক্ত বিষয়টিৰ ওপৰত দুআষাৰ মন্তব্য দিবলৈ আগবাঢ়িছোঁ এখন শৈলীত বাদ দি ধৰ্ম প্ৰচাৰ কৰা নাই বৰং বেদ উপনিষদ শ্ৰীমদ ভাগৱত আৰু শাস্ত্ৰৰ সাৰভাগ উদ্ধাৰ কৰি আনি অসমীয়া সমাজৰ কল্যাণৰ বাবে ভক্তিৰসৰ নিজৰা বোৱাই থৈ গৈছে হাতৰ এটা মুদ্ৰা হে হৃদয়ৰ ভগা ডালত ওলমি থকা গোলাপী জামুৰ লগ্ন জুই জ্বলি থকা নগৰৰ ওপৰত উৰি ফুৰা এটা সামুদ্ৰিক চৰাই মৰি অহা এটা আঙুলি বৰফ হৈ অহা এটা জুৰি অন্তৰৰো অন্তৰ খহাই বৈ যোৱা তপত লাভাৰ আন্ধাৰ পাতলা দিয়া আৰু বৰ্তমান তৰ্ক প্ৰতিযোগিতা আৰম্ভ হৈছে এয়া তৰ্ক প্ৰতিযোগিতাৰ মঞ্চত এই ট্ৰেইনত যে শুই আহিছিলে বিপ্লৱ বাপ এই বিপ্লৱ বাপৰ এয়া তেওঁৰ ভাষণ তৰ্কৰ যুক্তি যাব পাৰি সময় ভাবি আজি সন্মানীয় সদনত উত্থাপন কৰা বিধেয়কখনে আমাক বুজাইছে যে ভাৰতবৰ্ষ প্ৰতিভাসমূহৰ বহিৰ্গমনৰ মূল কাৰণ কৰ্ম সংস্কৃতি আৰু কৰ্ম সংস্থাপনৰ অভাৱ তেতিয়াহ'লে উক্ত কবিতাষাৰি চিঞৰি চিঞৰি গাই থকাৰ অৰ্থই বাকী তাকেহে আমি বুজি নাপালোঁ সেইবাবেই পুনৰবাৰ সমৰ্থন জনাইছোঁ এনে এখন গুৰুত্বপূৰ্ণ আৰু সময় উপযোগী বিধেয়ক মাননীয় অধ্যক্ষ প্ৰভুবাবজনা প্ৰতিভাৰে নিজৰ আদৰ্শৰে তেওঁ প্ৰতিভা বিকাশ ঘটাই নিজে এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে নিজকে হাজৰিকা অংগৰাগ পাপন মহন্ত অৰিজিত সিং শ্বাহৰুখ খান আদি ব্যক্তিয়ে এটাৰ পাছত আনটো আন্তঃৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে যিখন দেশত তাহানিৰ আৰ্যভুক্তৰ শূন্যটোৰ পৰা বৰ্তমানৰ চন্দ্ৰযানখনলৈকে আছে তেনেস্থলত সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে ভাৰতবৰ্ষৰ প্ৰতিভা বহিৰ্গমনৰ মূল কাৰণ কৰ্ম সংস্কৃতি আৰু কৰ্ম সংস্থানৰ অভাৱ বুলি আজিৰ সদনত যিখন বিধেয়ক উত্থাপন কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰি বিৰোধীৰ আসন গ্ৰহণ কৰিছোঁ কৃষ্ণ বৰ্তমান আমি উভতনি যাত্ৰা আমাৰ আৰম্ভ হৈছে আমি বৰ্তমান আমি ধূপধৰাৰ পৰা গোৱালপাৰা ধূপধৰাৰ পৰা আমি গুৱাহাটীৰ অভিমুখে যাত্ৰা আমাৰ আৰম্ভ কৰিছোঁ তাৰপিছত গুৱাহাটীৰ পৰা আমাৰ নেক্সট ট্ৰেইন আছে দনিপল এক্সপ্ৰেছ আছে আমি তাৰ পৰা আকৌ আমাৰ লখিমপুৰত আমি যাত্ৰা আৰম্ভ কৰিম গতিকে আমাৰ দবাটোত আমাৰ সকলো আছে আপোনালোকক একপাক দেখুৱাই দিছোঁ মই তো গাইজ বৰ্তমান আমি আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ কাৰণ আমি বৰ্তমান অনুষ্ঠান শেষ কৰি আমি ঘৰৰ মুখে অভিমুখে ৰাওনা হ'লোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম জয় গুৰু শংকৰ কৃষ্ণ